বিহুৰ সময়তে মাত্ৰ 500-600 টকাতে কাপোৰ পোৱা এখন বিপণী শুনি আচৰিত হৈছে ন হেঁপাহৰ বিহুটি এতিয়া নিচেই কাষত আৰু বিহুৰ প্ৰাক মুহূৰ্তত মই যদি আমাৰ মহিলা সমিতিক তেওঁলোকৰ পচন্দৰ দোকান এখন চিনাকি কৰাই নিদিওঁ হ'ব জানো আৰু আজি পিছে মোৰ লগত আপোনালোকৰ মৰমৰ কৃষ্ণা গগৈ আছিলে বলক মই আজি আপোনালোকক লৈ যাওঁ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ টিভিএছ ডিলাৰ আৰু শ্যাম মন্দিৰৰ একদম সন্মুখতে নতুনকে খোলা ৰুলি চিল্ক খাবলৈ সকলো ধৰণৰ পাট মুগা কেঁচা পাত নুনি পাতৰ লগত নতুন কালেকশ্যনৰ বহুতখিনি ভেৰাইটি তেওঁলোকে আমাৰ মহিলাসকলৰ বাবে এভেইলেবল কৰি দিছে বাকী বিহুকেইটাত বাৰু বাছি যাওঁ কিন্তু বছৰৰ বহাগৰ বিহুতটো চবকে কিবা এটা নহয় কিবা এটা দিবই লাগিব তো ইয়াতে পিছে কৃষ্ণাই আজি মোক বহুতখিনি সহায় কৰি দিলে কম দামতে পালো যেতিয়া দুযোৰমান ময়ো ললো চিৰিয়াছলি কালেকশ্যনবোৰ যে বম ধুনীয়া ধুনীয়া আনিছে দৰা গামোচাখন দেখি পিছে লওঁ লাগিয়ে গৈছিলে ৰ'ব দেৰি আছে অলপমান ইয়াৰে পিছে প্ৰত্যেকযোৰ কাপোৰে শুৱালকুছি শালত বোৱা লগতে লেবৰেটৰী টেষ্টেড হয় তো কম দাম বুলি কোৱালিটি কথা একদম চিন্তা কৰিব নালাগে তাৰ মাজতে এইকণ মৰম আমাক দিয়াৰ বাবে ৰুলি চিল্ক খাবলৈ বহুত বহুত ধন্যবাদ থাকিল তাহাঁতে ইহঁতকেইটাক দেখিলো বাহ মই বোলো মোতকৈও এডভান্স তাহাঁতৰ তেখেতকেইজনীৰ কাৰণে পিছে কোনযোৰ ল'লে মোক নেদেখালে খালি আৰু ল'বই দিয়কচোন নতুন ডিজাইনৰ এনেকুৱা কালেকশ্যনৰ কাপোৰ এযোৰ হাতত পোৱা মানে শ্ৰীমতী একদম খুচ এইবাৰ পিছে আমাৰ ঠাকুৰো লৈছে বিহুত বোলে মেখেলা চাদৰ পিন্ধাব এড্ৰেছটো হ'ল ইয়াৰ বিশাল মেগা মাৰ্ট আমাৰ শিৱসাগৰ বিশাল মেগা মাৰ্টৰ একদম কাষতে এই আমাৰ শ্যাম মন্দিৰ অপজিটত মোৰ বুটিকত আপোনালোকে সকলো ধৰণৰ কাপোৰেই পাব কাষ্টমাইজ কাপোৰো পাব টচ মুগা নুনি কটন কেঁচা পাত 600 টকাৰ পৰা আপোনালোকে 20,000 25,000 টকালৈকে পাব আহিব এবাৰ ভিজিট কৰিবহি